গুড মৰ্নিং বন্ধুসকল। আজি ৰাতিপুৱাই উপস্থিত হলো আহি দেৱাসিং ঘাটত আৰু এটা সুন্দৰ পৰিৱেশ লৈ আহিছোঁ আপোনালোকলৈ। কিমান ধুনীয়া পৰিৱেশ চাওক। এয়া মোৰ পিছফালে দেখিছে ব্ৰহ্মপুত্ৰ নদী বৈ আছে আৰু পৰিৱেশটো চাওক ইমান সুন্দৰ। ইয়াত এটাও এতিয়া জনপ্ৰাণী নাই কোনো। মই আহিছোঁ ৰাতিপুৱা একদম আপোনালোকক দেখাই দিছোঁ অকণমান পৰিৱেশটো চাওক কি সুন্দৰ। এয়া চাওক দেৱাসিং ঘাটৰ পৰিৱেশ ৰাতিপুৱা। এতিয়া সময় হৈছে 9টা। কি ধুনীয়াকৈ ব্ৰহ্মপুত্ৰ নদীখন বৈ গৈছে চাওক। এইখন নাও খৰি থৈ দিছে, চলাবলৈহে মানুহ নাই, এখন ৰখাই থৈ দিছে। আৰু এয়া চাওক ব্ৰহ্মপুত্ৰ নদী কি ধুনীয়াকৈ বৈ আছে সুন্দৰকৈ। দেখাই দিছোঁ আপোনালোকক। এয়া চাওক পৰিৱেশ কি সুন্দৰ পৰিৱেশ। আজি বতৰটোও ভাল। ধন্যবাদ বন্ধুসকল, আপোনালোকক ৰাতিপুৱাই এটা সুন্দৰ পৰিৱেশ দেখালোঁ আৰু আপোনালোকে এই পৰিৱেশটো উপভোগ কৰাৰ কাৰণে আপোনালোকলৈ বহুত বহুত ধন্যবাদ। আৰু আজিৰ দিনটো শুভ হওক। ধন্যবাদ।